নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ আদৰণি জনাইছোঁ। আৰু ভিডিঅ' নবনাই একেবাৰে কি ক'ম কি নক'ম তেনেকুৱাই হৈ যোৱা নিচিনা হৈছে। বিশেষকৈ কিনো ভিডিঅ' বনাম কিনো নবনাম একো ভাবিয়ে নোপোৱা হৈছোঁ। মানুহবোৰে ভিডিঅ' চাবলৈও মন নকৰা হৈছে, সেইটো কাৰণে যি নহওক বাৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। আপোনালোকক মোৰ দোকানখন আপোনালোকক আগতে দেখুৱাইছিলোঁ বাৰু, তথাপিও আজি অকণমান দেখুৱাইছোঁ। আৰু ইয়াতে মজাকৈ মেচিন আনি লৈছোঁ। ল'ৰা এতিয়া যিহেতু পৰীক্ষা শেষ হ'ল, মেচিনৰ কামো কৰোঁ আৰু এইফালে দোকানৰ কাষ্টমাৰ আহিলে দোকানৰ বস্তু দিওঁ, তেনেকৈ চলাই আছোঁ আৰু যিমানখিনি পাৰোঁ। যি নহওক বাৰু আজি মনটো খুব বেয়া লাগি আছে কথা এটাৰ কাৰণে। পথাৰত মানে পুখুৰী এটা আমাৰ খন্দা হৈছিলে। মানুহবোৰ আজিকালি বহুত মানে কেনেকুৱা হৈছে আপোনালোকে জানে আৰু দেই। মানুহবোৰ আজিকালি বহুত হিংসা কৰিয়া নিচিনা হৈছে। কোনোবাই যদি কিবা এটা ভাল কাম কৰিবলৈ লয়, কিন্তু সেই ভাল কামটো যে কৰিব লাগে সকলোৱে সেইটো কোনো নিবিচাৰে। কিবা এটা কাম কৰিবলৈ ল'লেহে মানুহৰ মনৰ কথাবোৰ জনা হয়। একচুৱেলি মানুহবোৰ কেনেকুৱা মনৰ হয়, যিমান আপোনাৰ ঘৰৰ মানুহে হওক বাৰু, বেলেগৰ মানুহৰ কথা কোৱাই নাই, নিজৰ ঘৰৰ মানুহে কিছুমান বহুত মানে এনেই ওপৰতে ভাল হৈ দেখুৱায়, কিন্তু ভিতৰি বহুত মনত মানে বেয়া ভাৱ এটা লৈ থাকে। মই মানে এতিয়াহে গম পাইছোঁ। মই কিন্তু মানুহক সদায় যিটো মন পেটৰ ভিতৰত থাকে সেই কথাটোৱে মই একচুৱেলি মানুহক শ্বেয়াৰ কৰোঁ বা মই ভাবোঁ। মোৰ মনত বেয়া ভাৱ নাই, কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই। আজি মই ইয়াত 10 বছৰ হলিয়ালে অহা, কিন্তু কাকো মই বেয়া ভাৱে নলওঁ, কাকো মই বেয়া চকুৰে নাচাওঁ। কাৰণ কেলেনো সকলো সমান মানুহে আমি, হয়নে নহয়? আমি হৈছোঁ দুদিনীয়া, আজি আছোঁ কাইলৈ নাই। আজি থকা কেইদিনহে, নথকাৰ পাছতো একোৱে নাই। সেইকাৰণে কাকো হিংসা কৰিব নালাগে, সকলোৱে সমানভাৱে চলিব লাগে। যি নহওক বাৰু, একচুৱেলি ৰাস্তাটো আমাৰ সমজুৱা ৰাস্তাই আছিলে। সেই ৰাস্তাটোৱে মানে ডাম্পাৰ যাবলৈ নিদিয়ে, পুখুৰীটো খন্দা নহ'ল। এতিয়া মানে আধাখনীয়া হৈ আছে, মাত্ৰ 22 গাড়ী মাটি নিয়া হৈছে। এতিয়া তাত মানে জেওৰা দিবলৈও সুবিধা নাই, পুখুৰীটো খান্দিবলৈও সুবিধা নাই। এতিয়া বাৰিষা হৈছে, বাৰিষা আহিব, পানী বহুত হ'ব। পানী বহুত হোৱাৰ লগে লগে গৰু ছাগলীটো মেলা থাকিব, সেই গৰু ছাগলী তাত পৰি মৰিব, সেইটোতো আমাৰে দুখ হ'ব। এতিয়া মানে জেওৰা চেওৰা দিবলৈ সুবিধাই নাই। যিফালে খান্দিছিলে সেইফালে পাৰো বান্ধি দিলে, সেইফালে কেনেকৈ জেওৰা দিব বা এইফালে কেনেকৈ হেৰি কৰিব, একদম উপায় নাইকিয়া হৈ গৈছে আৰু মনটো বহুত বেয়া লাগি আছে। যি নহওক বাৰু, আপোনালোকে থাকিব মোৰ লগত সদায়, ভিডিঅ'বোৰ চাই থাকিব মোৰ তেনেকৈ। আৰু এটা বিশেষ কথা কওঁ, মোৰ যিহেতু ভিডিঅ'বোৰ মিষ্টাৰেও চাই থাকে, মই ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰিছোঁ। কাৰণ কেলে নিশ্চয় এই ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিলে তেওঁ চাগে আহিব, মোৰ মনত ভাবিছোঁ আৰু আহিব। মানে ওচৰতে মানে আমাৰ কমাৰবন্ধাতে দোকান এখনত মানে হাৰ্ডৱেৰ কাম কৰে তেওঁ। ক'ৰ পৰা ৰ'লোঁ মানে পাহৰি থাকিলোঁ। একচুৱেলি দোকানলৈ কাষ্টমাৰ আহিছিলে কাৰণে ভিডিঅ'টো বন্ধ কৰি দিলোঁ। যি নহওক বাৰু, ভিডিঅ'টোৰ যোগেদি মই মিষ্টাৰক ক'ব বিচাৰোঁ, সকলোৱে মোৰ যিমানবোৰ ছাবস্ক্ৰাইবাৰ আছে সকলোৱে ক'ব, তেওঁক অনুৰোধ কৰিব। এতিয়া 7টামান বাজিলে, সিহঁতৰ মানে দোকান সোনকালে বন্ধ কৰে, কিন্তু বন্ধুবোৰৰ লগতে থাকে নে কি থাকে নাজানো, ফোন চোন কৰিলেও একদম ৰিচিভ নকৰে। মনটো বহুত বেয়া লাগে। কাৰণ কেলেনো দিনটো যিহেতু বাহিৰতে থাকে, সন্ধিয়া পৰখিনিয়ে ল'ৰায়ো বিচাৰে লগতে দিনটো যিহেতু বাহিৰত থাকে, সেইকাৰণে মনটো বেয়াও লাগে। সোনকালে আহিলে মই ভাল পাওঁ। ভিডিঅ'টোৰ যোগেদি মই শ্বেয়াৰ কৰিছোঁ, আপোনালোকেও কমেণ্টত জনাব। মোৰ মিষ্টাৰে যাতে সোনকালে ঘৰলৈ আহে তাকে কামনা কৰিছোঁ। আৰু বাহিৰত থকা মানে বহুত অসুবিধা আহি পৰে। আজিকালি দিনকাল একেবাৰে বেয়া, আপোনালোকে নিশ্চয় জানে। সেইটো কাৰণে মনটো বেয়া লাগি থাকে আৰু নাহিলে। আৰু যিহেতু ফোন চোন ৰিচিভ নকৰে আৰু বেছি মনটো বেয়া লাগে। সেইকাৰণে আজি মোৰ মনটোও বহুত বেয়া লাগি আছে। আপোনালোকক ক'লোৱে কি কাৰণে বেয়া লাগি আছিলে। কিবা এটা কাম কৰিবলৈ যদি লওঁ, কামটো যদি সম্পূৰ্ণকৈ কৰিবলৈ নাপাওঁ, বহুত বেয়া লাগে মনটো। সেইটো কাৰণে আজি তাতে মানুহজন অহাও নাই, আৰু বেছি বেয়া লাগিছে। ঠিক আছে, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব বুলি মই আশা কৰিছোঁ। সকলোৱে ছাপোৰ্ট কৰিব। বহুত দিন মই ভিডিঅ' দিব পৰা নাই বা বনোৱাও নাই। কিনো ভিডিঅ' বনাম তাকে মই ভাবি গুণি নোপোৱাই হৈছোঁ। আৰু আপোনালোকেও মোৰ ভিডিঅ'বোৰ নোচোৱা হৈছে, সেইটো কাৰণে ভিডিঅ'বোৰ বনাবলৈও অকণমান মন নোযোৱা নিচিনা হৈছে। যি নহওক বাৰু, বাহিৰলৈ গ'লে নিশ্চয় আপোনালোকক ব্লগ বনাই দিম বুলি ভাবি আছোঁ, কিন্তু এইকেইদিন ক'তো যোৱা হোৱা নাই। তেতিয়াহ'লে চাব মোৰ ভিডিঅ'বোৰ, আৰু নতুনকৈ অহা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু
বেলটো ক্লিক কৰি দিবলৈও নাপাহৰিব, লাইক এটা কৰিব শেষত সকলোৱে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। কোনদিনাখন লগ পাম নাজানো আৰু, দিম আৰু দিয়াটো মাজে মাজে দি থাকিম ভিডিঅ'বোৰ, চাই থাকিব ভিডিঅ'বোৰ।